কাক ঘৃণা কৰিছে কাক ঘৃণা কৰা নাই এই কথাটোতো সময়হে ক'ব। কোনোবা মোক ঘৃণা কৰিবও পাৰে, মহেশ্বৰ বসুমতাৰী মোক ঘৃণা কৰিব পাৰে, কিন্তু মইতো তেখেতক সন্মান কৰোঁ। গতিকে ইয়াত আৰু ঘৃণাৰ ৰাজনীতি কৰি থাকিলে নহ'ব। বহুত দিন খং হ'ল, বহুত দিন হিংসা হ'ল, বহুত দিন ঘৃণা হ'ল, এতিয়া মৰমৰ ৰাজনীতি কৰিব লাগে। গতিকে এইটো বড়ো জনগোষ্ঠীয়ে কাক ঘৃণা কৰে নকৰে সেইটো পৰৱৰ্তী সময়ত চবেই দেখিবলৈ পাব। বড়ো জনগোষ্ঠীয়ে ঘৃণা কৰিব পাৰে, মই বড়ো জনগোষ্ঠীক মৰম কৰোঁ, সন্মান কৰোঁ, আৰু বড়ো জনগোষ্ঠীৰ কাৰণে আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম। আৰু এতিয়া ৰাজনীতি যোগদান কৰাৰ পিছত অকল বড়ো নহয়, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ আমি কাম কৰিম। সকলোৰে ভাষা সংস্কৃতি নিৰাপত্তা পাব লাগিব, ভূমিৰ অধিকাৰ সকলো পাব লাগিব, আৰু আজি খেতি পথাৰখনৰ অৱস্থা ভাল হ'ব লাগিব, মহিলাসকল আজি সবলীকৰণ হ'ব লাগিব, নিবনুৱাসকল সংস্থাপন পাব লাগিব। এই গোটেই কামখিনি কৰিম বুলি ৰাজনীতি যোগদান কৰিছোঁ। আৰু 17 বছৰে তেখেতসকলে এই কামবিলাক নকৰিলে, সেইকাৰণে ৰাইজে অতিষ্ঠ হৈছে। আৰু এতিয়া প্ৰতিষ্ঠান বিৰোধী যিটো ঢৌ আপোনালোকে দেখিবলৈ পাইছে যে পশ্চিমৰ পৰা পূবলৈকে অকল যোগদানেই যোগদান, হাজাৰ হাজাৰ মানুহ যোগদান কৰিছে UPPLত। এটা জাতিৰ নহয়, এটা জনগোষ্ঠী নহয়, সকলো জনগোষ্ঠী আজি একত্ৰিত হৈছে আৰু সকলো ইতিমধ্যে ডিচিশ্যন লৈ পেলাইছে এইবাৰ পৰিৱৰ্তন কৰিম। জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে, এই সমস্যাবিলাক সমাধান কৰিব লাগিব। সেইকাৰণে আজি ৰাজনীতিত যোগদান কৰি পেলাই আমি কাম কৰি আছোঁ। আৰু ইয়াত বেছি সংখ্যক যুৱকসকলে আছে, মই সকলোকে আহ্বান কৰিছোঁ, ৰাজনীতি কৰা মানে নিজৰ স্বাৰ্থ কৰিলে নহ'ব। Dipindah, jeng kisah saya